এই বিলে ভাই ক'ত আছে? তোক কালিৰ পৰা ফোনটো লগাব পৰা নাই তোৰ তাতে। তোৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে। মই ইয়াতে পুথিমেৰী নদীৰ ওচৰতে আছো তই একে গেলেচোন না একে নাথিবি একাব পাৰে। ইম্পৰ্টেণ্ট কথা আছে। হ'ব দে। মইনি আপি ক'ত যায় তই? যা যা যা। পিলেক দেখা পাইছিল নেকি নে ৰাস্তাত ক'বাত? তাক ৰখি আছো আহাই না বহুত দেৰি হ'ল। যাতে ভালকে যাবি দেই। তই ইয়াতে বহি ৰচোন, ভালকে কম দে তোক। মানে কি হ'ল জানেনে, মই এটা ইউটিউব চেনেল এটা খুলিব খুজিছিলো। মানে ইউটিউব চেনেল এটা খুলিব মন কৰিছিলো মই। তই যদি অলপ সহযোগ কৰা, মই মানে অলপমান চেষ্টা কৰিব খুজিছিলো আৰু। তই এইটো কথা কবাক গেলে কালিৰ পৰা ফোন কৰি আছা ঢোকা মইনা চালা। মই ঘৰৰ কাম বনাই থৈ গৈছি তোক এইগিলাখান কবাক গেলি মই। তই পগলা হৈছে যে তই ইউটিউবকে পগলা হৈছে তই। ইউটিউব কৰে, ইউটিউবত কি ফেমাছ হোৱা সহজ কথা বুলি ভাবিছে নেকি? তাত কৰি ক'বাত কোম্পানীত কাম কৰ, দুয়ক পইচা পাবি। এইগিলাখান ফাল্টু কথা মোক নকবি। এইগিলাখান মোৰ ঘৰত কাম আছে বহুত। আজিৰ পৰা এনেকুৱা কথা কাৰণে মোক ফোন নকৰিবি, মই যাওঁ। আৰু এটা কথা শুন, মই এইগিলাখান কথা বেয়া পাওঁ, ফাল্টু কথা। এই কথা কাৰণে ফোন নকৰিবি, কালি বোলে চোৱা খাবি। এইবাৰ বা নেক্সট টাইম যদি ফোন মাৰা তই মোক এনেকুৱা কথাৰ কাৰণে মাৰ গালি শুনিব লাগব। ঘৰত কাম পাই পগলাৰ লগত কথা পাতিছিলো মই। তাক মই ইমান ধুনীয়াকে ফোন কৰি মনৰ কথাখিনি ক'লো, সি মোক মনত আঘাত দি থৈ গেলে। মই তাক জিন্দগীত নামতো মই তাক। দে হ'ব দে আৰু, কপালত যি আছে তাকেই হ'ব। আমাৰ কাৰণে এইগিলাখান নহয়, এইগিলাখান চলিও ভাল নহয়, আমাক চিনি নাপায়। দে যা যা, পিলে যা। মই বয়া বস্তু যা তোক। আজিৰ পৰা মোক দেখা পালে বাটে ঘাটে মাত নেৰবি যা। ভিডিঅ'টো তেতিয়াৰ পৰা চাই আছা, যদি ভাল লাগছে চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যা। দে হ'ব দে, ময়ো যাওঁ। তই এতিয়া যা ক'ৰবাত ফুৰিব একদিন।